Y-KIRAN. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে জানা যে আমাৰ দেশখনৰ নাম ভাৰত। আমাৰ দেশৰ দৰে পৃথিৱীত আৰু বহুতো দেশ আছে। এই সকলো দেশৰে নিজা নিজা জাতীয় পতাকা আছে। এই জাতীয় পতাকাসমূহে নিজ নিজ দেশৰ ঐতিহ্য বহন কৰে। আমাৰ দেশ ভাৰতবৰ্ষৰো নিজা জাতীয় পতাকা আছে। এই জাতীয় পতাকাখনক ৰাষ্ট্ৰীয় পতাকা বা ত্ৰিৰংগ পতাকা বুলি কোৱা হয়। জাতীয় পতাকাখনত 3টা ৰং থাকে বাবে এই পতাকাখনক ত্ৰিৰংগ পতাকা বোলে। 1947 চনৰ 27 জুলাইত এই ত্ৰিৰংগ পতাকাখনে ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰিছিল। এই জাতীয় পতাকাখন আমাৰ দেশৰ গৌৰৱ। বিশ্বৰ সকলো ঠাইত জাতীয় পতাকাখনে নিজৰ দেশৰ চিনাকি দিয়ে। জাতীয় পতাকাখনক সন্মান কৰাটো আমাৰ কৰ্তব্য। আমাৰ দেশৰ সকলো ঠাইতে একে সময়তে উদযাপন কৰা ৰাষ্ট্ৰীয় উৎসৱ বা দিৱসত এই জাতীয় পতাকাখনি সগৌৰৱেৰে উত্তোলন কৰা হয়। তেনে দিৱসসমূহৰ কেইটামান দিৱস হ'ল 26 জানুৱাৰী বা গণতন্ত্ৰ দিৱস, 15 আগষ্ট বা স্বাধীনতা দিৱস ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল, এই জাতীয় পতাকাখনি উত্তোলন কৰোঁতে আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে। সেইসমূহ হ'ল সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত দিব লাগে। টেবুল বা অইন বস্তুৰ ওপৰত পাৰিব নালাগে। পতাকাখন কেতিয়াও য'তে ত'তে পেলাই থ'ব নালাগে আৰু ওলোমায়ো থ'ব নালাগে। সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহাচোন আমি এখন জাতীয় পতাকা আঁকো। প্ৰথমে স্কেলৰ সহায়ত 9 চেণ্টিমিটাৰ দীঘল পথালিকৈ এডাল ৰেখা আঁকা। ৰেখাডালৰ দুই মূৰে 6 চেণ্টিমিটাৰকৈ দীঘলে দুডাল ৰেখা আঁকা। এতিয়া তলৰ ফালে পথালিকৈ 9 চেণ্টিমিটাৰ দীঘল এডাল ৰেখা আঁকি দিয়া। এতিয়া ওপৰৰ 9 চেণ্টিমিটাৰ ৰেখাডালৰ 2 চেণ্টিমিটাৰ আঁতৰত পথালিকৈ আকৌ এডাল ৰেখা আঁকা। একেদৰে ওপৰৰ পৰা 4 চেণ্টিমিটাৰ আঁতৰত পথালিকৈ আৰু এডাল ৰেখা আঁকা। এতিয়া ওপৰৰ অংশত গেৰুৱা ৰং বুলোৱা আৰু তলৰ অংশত সেউজীয়া ৰং বুলোৱা। মাজৰ বগা অংশৰ ঠিক মাজত এটা বৃত্ত আঁকি বৃত্তটোৰ কেন্দ্ৰৰ পৰা এনেদৰে 24ডাল দণ্ড আঁকা আৰু তাত নীলা ৰং বুলোৱা। ছাত্ৰ-ছাত্ৰীসকল, এয়া চোৱা, জাতীয় পতাকাখন অঁকা সম্পূৰ্ণ হ'ল। আমি গম পালোঁ যে জাতীয় পতাকাৰ ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া ৰং থাকে। আমাৰ জাতীয় পতাকাখনৰ ৰংবোৰ বেলেগ বেলেগ ভাৱৰ প্ৰতীক। ওপৰৰ গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। মাজৰ বগা ৰং
সত্য আৰু শান্তিৰ প্ৰতীক। তলৰ সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ প্ৰতীক। আনহাতে মাজত থকা বৃত্তটোক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয়। এই চক্ৰটো গতিশীলতাৰ প্ৰতীক। ইয়াৰ গাঢ় নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায়। ছাত্ৰ ছাত্ৰীসকল, দেশৰ জাতীয় পতাকাখনে যেনেদৰে দেশখনৰ পৰিচয় দাঙি ধৰে, ঠিক তেনেদৰে আমাৰ দেশৰ এটা প্ৰতীক আছে। ইয়াক অশোক স্তম্ভ বোলে। এই অশোক স্তম্ভটো সাৰনাথত আছে। এইটো চোৱা, ইয়াত 3টা সিংহ থকা যেন লাগিছে, কিন্তু আচলতে ফটোতহে এনে লাগে। প্ৰকৃততে 4টা সিংহ পিঠিয়া পিঠিকৈ আছে। সন্মুখৰ ফালৰ পৰা চালে পিছফালৰ সিংহটো দেখা নাযায়। এই সিংহ কেইটাৰ তলতে এটা চকা আছে। চকাটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড় গৰুৰ ছবি আছে। একেবাৰে তলত সত্যমেৱ জয়তে লিখা আছে। চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত এই জাতীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমাৰ দেশত পালন কৰা কেইটামান ৰাষ্ট্ৰীয় দিৱসৰ বিষয়ে জানো। 26 জানুৱাৰী বা গণতন্ত্ৰ দিৱস। 26 জানুৱাৰীৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। সেইদিনা দিল্লীত ৰাষ্ট্ৰপতিয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিতো পতাকা উত্তোলন কৰা হয়। গণতন্ত্ৰ দিৱসৰ দিনা সাহসিকতা দেখুওৱা ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। 15 আগষ্ট বা স্বাধীনতা দিৱস। 15 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। সেইদিনা দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিতো পতাকা উত্তোলন কৰা হয়। 2 অক্টোবৰ বা গান্ধী জয়ন্তী। 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ইংৰাজসকলৰ বিৰুদ্ধে অহিংসা আন্দোলন কৰি আমাৰ দেশ স্বাধীন কৰিছিল। সেইদিনা তেওঁৰ সমাধিস্থল দিল্লীৰ ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু পুষ্পমাল্য প্ৰদান কৰা হয়। 5 ছেপ্টেম্বৰ বা শিক্ষক দিৱস। 5 ছেপ্টেম্বৰ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেত এজন শিক্ষক তথা মহান শিক্ষাবিদ আছিল। শিক্ষা জগতলৈ তেখেতে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেইদিনা শিক্ষকসকলৰ কৰ্ম আৰু ত্যাগৰ প্ৰতি সন্মান জনাই কীৰ্তি শিক্ষকসকলক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। শিক্ষানুষ্ঠানসমূহতো সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান জনাবলৈ বিভিন্ন কাৰ্যসূচীৰে দিনটো পালন কৰে। 14 নৱেম্বৰ বা শিশু দিৱস। 14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। শিশুসকলক তেখেতে বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। সেয়েহে শিশুসকলৰ মাজত তেখেত নেহেৰু খুৰা বুলি পৰিচিত। এই দিনটোত সকলো শিক্ষানুষ্ঠানত খেল ধেমালি, ৰচনা, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়।